নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ মোৱা মাছ পাতত দি কেনেকৈ বনাই তাক দেখাব লৈছোঁ। প্ৰথমতে কলপাতখন গেছত মই অলপ সেকি লৈছোঁ। এনেকৈ সেকি ল'লে পাতখন কোমল হৈ যায়, তেতিয়া মুটুকাই দিলেও পাতখন ফাটি নাযায়। নহ'লে কোমল কৰি নল'লে পাতখন ফাটি যাব মুটুকাই দিলে। ভালদৰে মই এনেকৈ গৰম কৰি সেকি লৈছোঁ। ধুনীয়াকৈ তিতাৰ নিচিনা হৈ গৈছে। এতিয়া পাতখনৰ সোঁমাজত মই মোৱা মাছখিনি দি দিছোঁ। ওপৰত নিমখ সোৱাদ অনুসৰি মই দিছোঁ। মিহিকৈ কুটা পিঁয়াজো দিলোঁ। এয়া মচন্দৰী পাত হয়, আপোনালোকে সকলোৱে চিনি পায়। মচন্দৰী পাত সকলোৰে ঘৰে ঘৰে আছে, পেটৰ কাৰণে খুব ভাল হয়। এয়া পাত এমুঠি মই ভালকৈ ধুই লৈ দি দিছোঁ ওপৰত। পকা জলকীয়া এটা দিলোঁ। মিঠাতেল, কেঁচা মিঠাতেল দিছোঁ 1 চামুচমান। ওপৰত দি মই এইখিনি ভালদৰে সানি দিছোঁ। নিমখ আৰু মিঠাতেল মাছ আৰু মচন্দৰীত যাতে ভালকৈ লাগি যোৱাকৈ মই সানি দিছোঁ এইখিনি। এইটো পেটৰ কাৰণে খুব ভাল হয়। ক্ৰনিক ডিচেণ্ট্ৰি থকা লোকসকলৰ কাৰণে খুব ভাল মচন্দৰী। সেইকাৰণে মই পাতত দি আজি এনেকৈ বনাই দেখাইছোঁ। নহৰু 5 ফুটামান মই মিহিকৈ কুটি দি দিলোঁ ওপৰত। এতিয়া কলপাতখন মই মুটুকাই দিছোঁ দুইটা ছাইডৰ পৰা প্ৰথমতে। এতিয়া আগকেইটাও মই ভালদৰে মুটুকাই দিছোঁ, যাতে মাছটো সিজোতে ইয়াৰ ভিতৰৰ যিটো পানী ওলাব, পানীটো যাতে বাহিৰলৈ ওলাই নাযায়। কলপাতে তাৰ ৰসেদি গোটেই মাছত সোমাই যাব। খাবলৈ খুব গোন্ধটোও খুব ভাল লাগে, খায়ো বহুত সোৱাদ লাগে। এতিয়া সূতাডালে বন্ধ কৰি বান্ধি লৈ মই টাৱাখনত দি দিলোঁ, গৰম টাৱাখনত, আৰু অলপ সময় সিজিবৰ কাৰণে ঢাকন মাৰি থৈছিলোঁ। এয়া ঢাকন দাঙি আপোনালোকক দেখাইছোঁ। এবাৰ এতিয়া মই লুটিয়াই দিম পাতখন। এয়া এটা ছাইড ৰঙচুৱা হৈ আহিছে। এতিয়া ইটো পিঠিও মই এনেকৈ সিজিবৰ কাৰণে অলপ সময় ঢাকন মাৰি থৈছোঁ। এতিয়া ঢাকন দাঙি আপোনালোকক দেখাইছোঁ। আকৌ এই ছাইডটো আমি লুটিয়াই দিম। ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে। এইটো ছাইডৰ মাছখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া এইটো পিঠি সিজিবলৈ অকণমান ঢাকন মাৰি দিছোঁ। এয়া হৈ গ'ল। ৰছীডাল কাটি দিলোঁ মই। এতিয়া কলপাতখন মেলি আপোনালোকক দেখাইছোঁ মাছখিনি কিমান ধুনীয়াকৈ সিজিলে। এয়া চব মাছৰ পানীটো শুকাই গ'ল, কলপাতৰ ৰসটো সোমাই গৈছে ভিতৰত মাছত। ইয়াৰ গোন্ধটো খুব ধুনীয়া লাগিছে। মাছখিনি ধুনীয়াকৈ এজনী এজনী হৈ গৈছে, সিজি আছে। মচন্দৰী পাতটো অলপ তাপ পালতে সিজি যায়, গতিকে সেইখিনিও সিজি গ'ল। খুব ধুনীয়া লাগিছে, গোন্ধতে খাওঁ খাওঁ যেন লাগি গৈছে। আপোনালোকক বাতিত উলিয়াই দেখাইছোঁ। এয়া আমাৰ মাছৰ ৰেচিপিটো ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। লগতে কেনেকুৱা পালে কমেণ্ট কৰিব।